হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বিস্কুটৰ এটা ৰেচিপি। আপোনালোকে এইদৰে ঘৰতে সহজে বনাই খাব পাৰিব। বহুত টেষ্টি হয়, ভালো হয়, ফ্ৰেছ হাইজেনিক বিস্কুট। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে আমি লৈছোঁ ঘিউ। আপোনালোকে যিকোনো ঘিউ ইউজ কৰিব পাৰে। আমাৰ ইয়াত এইটোৱে বৰ্তমান ভাল, গতিকে আমি এইটো ঘিউ ইউজ কৰিছোঁ। খাবলৈ বহুত ভাল হয় ঘিউটো। আৰু আমি ইয়াত লৈছোঁ আপোনাৰ এলমণ্ডছ, কাঠবাদাম লৈছোঁ। প্ৰায় 10-12টামান কাঠবাদাম আপোনালোকে ল'ব আৰু ভালকৈ আপোনালোকে মিহিকৈ ৰুকি ল'ব। এনেই কটাৰী কাটি দিব পাৰে, কিন্তু মিহিকৈ ৰুকিলে বিস্কুটটো প্ৰতিটো বাইটত, প্ৰতিটো কামত আপোনালোকে টেষ্টটো ফিল কৰিব। তো সেইকাৰণে মিহিকৈ লাহে লাহেকৈ হাতখন দুখ নোপোৱাকৈ ৰুকি ল'ব। আৰু ইয়াত চেনি লৈছোঁ 3 চামুচ বেলেগ এটা বাউলত। আৰু এই 3 চামুচ চেনিতে আমি 3 চামুচ ঘিউ দি দিম। তাৰপিছত এইখিনি আপোনালোকে ভালকৈ মিক্স কৰিব। যিমান পাৰে চেষ্টা কৰিব যাতে এনেকুৱাকৈ মিক্স কৰে যাতে ইয়াতে আপোনাৰ চেনি যিটো দানাটো মানে কিটি কৰি থকা টাইপ নহয়, চেনিটো ভালকৈ যাতে গলি যায়। নহ'লে কি হ'ব, বিস্কুটটো খাওঁতে চেনি ফিল কৰিলে খাই বেয়া পাব। তাৰপিছত কি হয়, এনেকৈ আপুনি যিমান ফেটিলেও কি হয়, ইয়াতে আপোনাৰ চেনিটো থাকি যায়। সেইকাৰণে আপুনি ইয়াতে কি কৰিব, 3 চামুচ গাখীৰ দি দিব। 3 চামুচ গাখীৰ দিলে কি হয়, এইখিনি ধুনীয়াকৈ মিহিকৈ আপোনাৰ মিক্স হৈ যাব। চেনিৰ কোনো চিনচাপ নাথাকে, খালি টেষ্টটো পাব। তো এই আপোনাৰ গাখীৰ মই দি দিছোঁ। তাৰপিছত এইখিনি ভালকৈ মিক্স কৰি ল'ব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক এটা কিন্তু দিব হা। আৰু যদি বনাই কেনেকুৱা পালে সেইটো কিন্তু মোক কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। এয়া চাওক, মিক্স হৈ গৈছে, দেখিছেনে? তাৰপিছত আমি ইয়াতে কি কৰিম, এয়া ৰুকি থোৱা আপোনাৰ বাদামখিনি দি দিম। তাৰপিছত এইখিনি আপোনালোকে ভালকৈ মিক্স কৰিব। ভালকৈ মিক্স কৰিলে বিস্কুটটো খাবলৈ আপোনালোকে ভাল পাব। সেইকাৰণে কথাটো মই বাৰে বাৰে কৈ আছোঁ। তাৰপিছত আপোনালোকে ইয়াতে 2 চিকুটমান বেকিং চ'ডা দি দিব আৰু বেকিং পাউডাৰ 1 চামুচ দি দিব। এটা এটাকৈ দিলে কি হয়, বস্তুখিনি ভালকৈ মিক্স হয়। কেকত যেনেকৈ আমি এটা এটাকৈ দিওঁ ন, তো ঠিক সেইদৰে একেই কথা। এটা এটাকৈ বস্তুবোৰ দি ভালকৈ মিক্স কৰি ল'ব। তাৰপিছত ভালকৈ মিক্স কৰি ল'ব এইখিনি। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া হ'বৰ কাৰণে অকণমান কিছুমান বস্তু স্কিপ কৰি দিছোঁ। তো এয়া ভালকৈ মোৰ দিয়া হৈ গৈছে। তাৰপিছত আপোনালোকে এতিয়া ইয়াত দিব ময়দা আপোনালোকে এনেও দি দিব পাৰে, পেকেটৰ ময়দাটো ভালেই আহে ন। কিন্তু কি হয়, চালনীৰে আপোনাৰ এইদৰে চালি যেতিয়া দিব নহয়, তেতিয়া বস্তুটো বেছি ধুনীয়াকৈ মিক্সো হয় আৰু ভাল হয় মানে খাবলৈ। তো সেইকাৰণে ভালকৈ এইদৰে চালি পিনে দিব। আৰু এতিয়া এই ময়দাখিনি যে দিলে, এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ব। মিক্স কৰি লাষ্টত আপোনাৰ কি হ'ব, ধুনীয়াকৈ লাডু বনাব পৰাকৈ আপোনাৰ এটা শ্বেপ লৈ ল'ব। মই ডিটেইলছত ইমান নেদেখাওঁ আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, চাই বৰ পাব আপোনালোকে। এয়া দেখিছেনে, এই ধৰণৰ ধুনীয়া এটা মানে এটা লাডু এটা হৈ গৈছে। আৰু এতিয়া আৰু টেনশ্যন নাই, এতিয়া আৰু কাম হৈয়ে গ'ল প্ৰায়। এতিয়া আপোনালোকে এইখিনি যি ধৰণৰ শ্বেপ দিব মন যায় দি দিব আপোনালোকে। ইয়াত আপোনালোকে গোল বনাই, তৰা নিচিনা ডিজাইন দিয়ে, আপোনালোকে কলিজা ডিজাইন দিয়ে, যি ডিজাইন দিয়ে দি দিব নিজৰ ইচ্ছামতে। মই আপোনাৰ এই পেৰা ডিজাইনো দিলোঁ। আৰু ইয়াতে মই কাঠবাদাম আধাকৈ কাটিলোঁ। এয়া অলপ হেঁচি দিব, নহ'লে পৰি যাব পাৰে, ফুলিব যে বিস্কুটটো। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ যিটো অভেনটো আছে সেইটো আগতীয়াকৈ আপোনালোকে প্ৰিহিট কৰি ৰাখিব, আগতে গৰম কৰি ৰাখিব তাক। তাৰপিছত এইখিনি তেতিয়ালৈকেতো হৈয়ে যাব আপোনাৰ। আৰু এয়া আমি এইটো পূজাত কিনিছিলোঁ, আপোনালোকে চাগে ভিডিঅ' যদি চাইছে গম পাইছে। তো এইটো অফাৰত কিনিলোঁ, কমতে পালোঁ। তো আপোনালোকে 200 ডিগ্ৰী চেলচিয়াছত 20 মিনিট টকাখিনি ৰাখি দিব। মজাছে থাকিব, টিভি মোবাইল চাই লৈ। তাৰপৰা টিংকৈ বেলটো বাজিব, তাৰপৰা বিস্কুট উলিয়াব। এয়া একদম মজা বিস্কুট। মই কৈছোঁ আপোনালোকে খাই চাব, তাৰপিছত মোক ক'ব। আপোনালোকে বেকাৰী দোকানী আপোনাক ফোন কৰি থাকিব বিস্কুট কিয় নিকিনে বুলি। ইমান বঢ়িয়া বিস্কুট হয়, টিফিনত দিব পাৰিব বাচ্ছাক, নিজে আপোনালোকে খাব পাৰিব। দোকানৰ বিস্কুটৰ কি কথা আছে, কেতিয়া ময়দা কি ময়দা একো ঠিকনা নাই। আজিকালি বেমাৰতো কোনো চিনিয়ে নাই। গতিকে আপোনালোকে এনেকৈ বনাব, খাই চাব। আৰু যদি ভিডিঅ'টো ভাল পালে, আকৌ এবাৰ কৈছোঁ, এটা লাইক কৰি দিব। তেতিয়া মানে মোৰ বনাবলৈ মানে এটা উৎসাহ পাওঁ ন। সেইকাৰণে আপোনালোকে আৰু চেনেলটোৱে নতুনকৈ যদি আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াত আপোনালোকে এক ধৰণৰ নহয়, ভিন্ন ধৰণৰ ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰোঁ। তো এয়া দেখিছেনে, বিস্কুটটো বিৰাট বঢ়িয়া হয়। খাই চাব, আৰু মই ডাঠি খাব পাৰোঁ, ভাল পাবই। আজিলৈ বাই।